নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ সিলেবাছটো, সম্পূৰ্ণ সিলেবাছ। তো আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ মানে আপোনালোকে এটা বস্তু চাব যে ইংলিছ, তাৰপিছত জেনেৰেল নলেজ, তাৰপিছত ধৰি লৈছোঁ যে আসাম হিষ্ট্ৰী, তাৰপিছত ভাৰতবৰ্ষৰ হিষ্ট্ৰী, এইখিনি বস্তু আৰু তাৰপিছত ৰিজনিং বা মেথছ। তো আপোনালোকক মই এটা বস্তু ক'ব পাৰোঁ যে এই সিলেবাছৰ আণ্ডাৰত আপোনালোকে যদি জেনেৰেল নলেজৰ কথা কওঁ, আপোনালোকে অসমৰ হিষ্ট্ৰী গোটেইখিনি বস্তু চাই ল'ব পাৰে। তো তাৰপিছত মই যদি কওঁ যে ইংলিছৰ আপোনালোকে অবজেক্টিভ ইংলিছ বুলি এটা কিতাপ আছে SP বক্সিৰ, সেইটো কিতাপ আপোনালোকে ফ'ল' কৰিব পাৰে, ঠিক আছে। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে যদি আপোনালোকে জেনেৰেল নলেজৰ যিকোনো অসমৰ ৰাইটাৰৰ কিতাপ আপুনি যদি লৈ লয় বহুত ভাল হ'ব, ঠিক আছে। তো তাৰপিছত মই আপোনালোকক আলোচনা কৰিম ৰিজনিঙৰ কাৰণে আপোনালোকে হেৰি চাব পাৰে, এইটো এটা ৰাইটাৰ আছে RS আগ্ৰৱালৰ কিতাপ আপোনালোকে ফ'ল' কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে চব বস্তুখিনি ইয়াত পাই যাব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। তো আপোনালোকে বহুত ভালদৰে সিলেবাছটো যদি ফ'ল' কৰে আপোনালোকৰ ৰিজাল্ট 100% ভাল হ'ব থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ। জয় অসম।